নমস্কাৰ মই পলাশ বৰা মই এজন সমৰকলাৰ প্ৰশিক্ষক সমৰকলাৰ মই কাৰাটেৰ প্ৰশিক্ষণ দিওঁ কাৰাটেনো কি কেনেকুৱা ধৰণৰ সমৰকলা আহকচোন কাৰাটেৰ বিষয়ে কিছু কথা আলোচনা কৰোঁ কাৰাটে পৃথিৱীৰ এটি অতি জনপ্ৰিয় সমৰকলা কাৰাটে পৃথিৱীৰ প্ৰায় প্ৰত্যেকখন দেশতেই অনুশীলন কৰে কাৰাটেৰ জন্ম জাপানৰ অকিনোৱা নামৰ এটা দ্বীপত হৈছিল কাৰাটেৰ অৰ্থটো হৈছে কাৰা মানে খালি তে মানে হাত কাৰাটে তিনিটা বিষয়ত প্ৰশিক্ষণ দিয়া হয় সেই তিনিটা হৈছে কিহন কাটা আৰু কুমিতে কিহন হৈছে কাৰাটেৰ মূল বিষয় সমূহ ভাগ ভাগ কৰি প্ৰশিক্ষণ কৰা কাটা হৈছে আক্ৰমণ আৰু ৰক্ষা কৰাৰ কৌশলসমূহ যেনে ব্লক পাঞ্চ কিক ষ্টান্স সকলো একগোট কৰি এটা এটা কাটা বনোৱা হয় আৰু কাৰাটেত বহুতো ধৰণৰ কাটা আছে আৰু কুমিতে মানে হৈছে যুদ্ধ দুজন খেলুৱৈৰ মাজত যি খেল খেলি যুদ্ধ কৰে তাকে কুমিতে বুলি কয় কাৰাটেৰ ষ্টাইল মানে হৈছে আমাৰ যেনেদৰে অসমৰ শিক্ষাৰ বোৰ্ড সেৱা আৰু CBSE আছে তাৰ অধীনত যেনেদৰে অসমত নানা স্কুল আছে ঠিক তেনেকৈ কাৰাটেৰ ভাষাত বোৰ্ডসমূহক ষ্টাইল বুলি কোৱা হয় জাপানত তেনে ষ্টাইল বহুত আছে তাৰে অধীনত পৃথিৱীত বহুতো স্কুল বা ষ্টাইল আছে ষ্টাইলৰ যোগেদিহে কাৰাটেৰ বেল্টসমূহ দিয়া হয় WKFত মাত্ৰ 4টা ষ্টাইলহে গ্ৰহণ কৰিছে আৰু বহুতো ষ্টাইল আছে যাক এতিয়াও WKFে গ্ৰহণ কৰা নাই ৱৰ্ল্ড কাৰাটে ফেডাৰেচন চমুকৈ WKF কাৰাটেৰ যি খেল হয় WKFৰ নীতি নিয়ম অনুসৰি হয় বৰ্তমান WKFত 191খন দেশ জড়িত হৈ আছে এইবাৰ 2020 চনত প্ৰথমবাৰৰ বাবে কাৰাটে অলিম্পিকত পদাৰ্পণ কৰাৰ কথা আছিল কিন্তু দুখৰ বিষয় অলিম্পিক কৰোনা ভাইৰাছৰ বাবে 2021 লৈ পিছুৱাই নিয়া হ'ল কাৰাটে ব্লেক বেল্ট শিক্ষা লোৱাৰ 3 পৰা 4 বছৰৰ ভিতৰত প্ৰদান কৰা হয় ব্লেক বেল্ট লোৱাৰ আগত 10ডাল ৰঙীন বেল্টৰ পৰীক্ষা দিব লাগে ষ্টাইল লৈ বেল্ট দিয়াৰ নীতি নিয়ম কিছু সালসলনি হয় কাৰাটেৰ প্ৰশিক্ষণ লোৱাৰ আগত প্ৰশিক্ষণ দি শেষ হোৱাৰ পাছত ইজনে সিজনক সন্মান কৰিবই লাগিব আৰু বেল্টত সৰুসকলে প্ৰশিক্ষক বা ডাঙৰক সন্মান কৰি মূৰ দোৱাবই লাগিব সদায় কাৰাটেত সন্মানেৰে আৰম্ভ আৰু সন্মানেৰে শেষ হয় কাৰাটেৰ প্ৰেক্টিচ কিক ব্লক পাঞ্চ জাম্প যোগাসন দৌৰ আত্মৰক্ষাৰ কৌশল যিকোনো ব্যায়াম আদি শিকোৱা হয় কাৰাটেৰ খেল দুটা বিভাগত খেলোৱা হয় এটা হৈছে কাটা আনটো হৈছে কুমিতে কাৰাটে যে কেৱল মাত্ৰ খেলিবলৈকে শিকা হয় তেনে নহয় ইয়াক এটি সুন্দৰ আৰু সুস্থ শৰীৰৰ বাবে আত্মৰক্ষা ধৈৰ্য সুন্দৰ ব্যক্তিত্ব শৰীৰৰ মেদবহুলতা নাইকিয়া কৰিবলৈ আৰু ব্লেক বেল্ট লৈ আনক প্ৰশিক্ষণ দিবলৈও শিকা হয় কাৰাটে প্ৰশিক্ষণ দি বহুতো নিবনুৱা যুৱক যুৱতীয়ে নিজৰ পৰিয়ালৰ পোহপাল দি আছে বৰ্তমান যি কৰোনা ভাইৰাছৰ বাবে পৃথিৱীত মহামাৰীৰ হাহাকাৰ সৃষ্টি হৈছে তাৰ পৰা ৰক্ষা পাবলৈ ইমিউনিটি সিস্টেমৰ কথা যে কৈ আছে হেয়া কেৱল ব্যায়াম আৰু খাদ্যৰ দ্বাৰাহে বঢ়াব পাৰি বা ভাল কৰিব পাৰি ব্যায়াম বেছি প্ৰাধান্য দিয়া হৈছে হেয়ে যদি পাৰে এনেই ব্যায়াম কৰি থকাতকৈ এটা শিক্ষা লৈ ব্যায়াম কৰে তেনেহলে আপোনাৰ ভৱিষ্যত বহুতো কামত আহিব বা সহায় হ'ব কাৰাটে প্ৰশিক্ষণ লোৱাৰ কোনো সময়সীমা নাই তথাপিও এজন শিশুৱে যেতিয়া আমি কোৱা কথাবোৰ ভালদৰে বুজি পোৱা হয় আৰু এজন বৃদ্ধই যেতিয়ালৈকে ভালদৰে খোজকাঢ়ি ঘূৰি ফুৰিব পাৰে তেতিয়ালৈকে শিকিব পাৰে হেয়ে কাৰোবাৰ যদি হে কাৰাটে শিকিবলৈ মন আছে তেওঁলোকৰ ওচৰত যদি হে কাৰাটে প্ৰশিক্ষণ কেন্দ্ৰ আছে তাত প্ৰশিক্ষকসকলক লগ কৰি তেওঁলোকৰ ওচৰত শিকিবলৈ অনুৰোধ জনালো যেনেদৰে যিকোনো কৰ্ম কৰিবলৈ লাজ কৰিব নালাগে কৰ্মই ধৰ্ম বুলি ল'ব লাগে ঠিক তেনেকৈ নিজৰ শৰীৰটো ভালে ৰাখিবৰ বাবে আৰু শিক্ষা জ্ঞান ল'বৰ বাবে লাজ কেতিয়াও কৰিব নালাগে কাৰাটে বিষয়ে আৰু কথা আলোচনা কৰিম পাছে পৰে আজিলৈ ইমানতে সামৰিছো ইয়াৰ পিছৰ ভিডিঅ'ত আকৌ লগ পোৱাৰ আশাৰে ধন্যবাদ